আজি মই মোৰ আইতাই কমানতে পঢ়া কবিতা এটি শুনাম আহকচোন শুনো আইতা আইতা এটা কবিতা গাই শুনোৱা না ঠিক আছে বাৰু মই কমানত পঢ়োঁতে এটা ধুনীয়া কবিতা পঢ়িছিলোঁ সেইটোকে গাই দিওঁ হে মইনা পাঠ শেষ হ'ল ঘৰলৈ যাওঁ আইদেউ কৈ মই চিৰা পিঠা খাওঁ পিতাদেউ শুনি মোক কলাত তুলি ল'ব কালি এখন নপাত কিনি আনি দিব নপাত পালে মই ৰং পাম অতি গুৰুজনক সেৱা কৰি জনাম ভকতি কেনেকুৱা পালা আইতা বৰ ভাল হৈছে বাবা